জীৱন। আমিবোৰ কোন, কি কৰি খাম, কেনেকৈ জীয়াম? চাল্লা এইবোৰ ভাবিয়ে পাৰ কৰিলোঁ একুৰি বয়স। নাই, কিন্তু ইয়াৰ উত্তৰ নাই। আছে মাথো সেই ভাবিব পৰা ভাৱনাটো মাথো। মহাজনৰ ল'ৰা নহলো, সেই বুলি কি আমাৰ সপোন নাথাকিব নেকি? আৰে ভাই, সপোন আমাৰো আছে, অলেখ সপোন। আৰু সেই সপোনবোৰ আধৰুৱা বাবেই এটুপি গিলি আহোঁ পুৱা আবেলি। কোঠত এটা চিগাৰেট লৈ তিনিআলিটোত বহি আড্ডা মাৰোঁ, কিন্তু ভুল নুবুজিব, আমাৰ সেই আড্ডা কোনো ছোৱালী বিষয়ক লৈ নহয়। জীৱনটোক কেনেকৈ চলাম সেয়াহে। কোনে কি কয় আমাৰ মতলব নাই, বেকাৰ যদিও আনৰ ধনেৰে খোৱা নাই। হয়, আমিবোৰ বেকাৰ, কিন্তু বেইমানি নহয়। মিছানো কি ক'ম, বিড়ি চিগাৰেটেই আমাৰ একমাত্ৰ সংগী। পেয়সী এৰি থৈ যোৱা প্ৰেমৰ যন্ত্ৰণা, স্মৃতিত হওক প্ৰতাৰণা, চিগাৰেটেই এই দুখবোৰৰ একমাত্ৰ সমাধান। এইবোৰ খালে দেহৰ ক্ষতি হয় বুলি জানো, কিন্তু মনৰ দুখবোৰ পাতল কৰিবলৈ এইবোৰৰ যথেষ্ট প্ৰয়োজন। স্পষ্ট মনৰ স্পষ্ট কথা। আমিবোৰ বেকাৰ যদিও বেইমানি নহয় কেলা। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা।